নমস্কাৰ আশা কৰো আপোনালোক ভালে আছে মই ডক্টৰ মধুস্মিতা কোচ পেছাত এগৰাকী ফিজিঅথেৰাপিষ্ট আৰু আজি আপোনালোকৰ লগত কথা পাতিম ডায়াষ্টেসিস ৰেক্টাইড কৰিবলগীয়া কিছুমান এক্সাৰসাইজৰ বিষয়ে যোৱা দুটামান ভিডিঅ'ত মই আপোনালোকৰ লগত পাতিছো ডায়াষ্টেসিস ৰেক্টাই কি হয় কি ধৰণে আপোনালোকে ঘৰতে ডায়াষ্টেসিস ৰেক্টাইৰ এটা ডায়াগনোচিছ কৰিব পাৰে আপোনালোকৰ প্ৰসৱৰ পিছত যদি পেট কমা নাই তাৰ এটা কাৰণ হ'ব পাৰে ডায়াষ্টেসিস ৰেক্টাই আৰু কি হয় ডায়াষ্টেসিস ৰেক্টাই হেয়া বুজিবলে আগৰ ভিডিঅ' কেইটা চাই ললে ভাল হ'ব যদি আপোনালোকৰ তেনেকুৱা কিবা অসুবিধা আছে এই ভিডিঅ'টো দেখুৱা এক্সাৰসাইজখিনি কৰিব প্ৰসৱৰ পিছত যদি পেট বাঢ়ি আছে এতিয়াও মাংসপেশীখিনি যদি একদম লুজ নিচিনা হৈ আছে তেতিয়া হলে তেনেকুৱা ধৰণৰ পেট বঢ়া কাৰণে এই এক্সাৰসাইজবোৰ খুব হেল্পফুল হ'ব এক্সাৰসাইজ কৰাৰ আগতে মনত ৰাখিব যে আগৰ ভিডিঅ'ত বুজোৱা ধৰণে আপোনালোকে উশাহ নিশাহ লৈ থাকিব লাগিব এক্সাৰসাইজৰ সময়ত তাৰ উপৰি আপোনালোকৰ ট্ৰান্সভাৰ্স এবডমিনাস মাসলটো এক্টিভেট কৰি ৰাখিব লাগিব পেলভিক ফ্লোৰ মাসলসো কন্ট্ৰাক্ট কৰি ৰাখিব লাগিব আৰু তাৰ পিছত প্ৰথম এক্সাৰসাইজটো কৰিব এই ধৰণে চাওক মই কেনেকৈ মেটত ধুনিয়াকে পৰি লৈছো ভৰিগিটা ভাঁজ কৰি লৈছো আৰু ইয়াৰ পিছত আপোনালোকে সিম্পল কি কৰিব লাগিব পেলভিসটো টিল্ট কৰিব লাগিব টিল্ট মানে কি এই যে আপোনালোকৰ পিঠিৰ পিছফালে এটা গ্যাপ থাকে শুই থাকুতে সেই যে এৰিয়াখিনি নোহোৱা কৰিব লাগিব পিঠিটো তললে বিছনা বা মেটলে হেচি দিব লাগিব মনত ৰাখিব এক্সাৰসাইজ আপোনালোকে মেটটো কৰিব পাৰে এক্সাৰসাইজ আপোনালোকে বিছনাটো কৰিব পাৰে কিন্তু বিছনাত কৰিলে আপোনালোকৰ মেট্ৰেছখন যাতে বেছি কোমল নহয় সেই কথাটো মনত ৰাখিব নহলে এক্সাৰসাইজ গিটা ভালকে নহব নেক্সট এক্সাৰসাইজটো কোৱা হয় হিল স্লাইড মানে আপোনালোকে একে ধৰণে ফুই লৈ ভৰিগিটা ভাঁজ কৰি ল'ব তাৰ পিছত গৰুহাটো এটা ভৰিৰ গৰুহাটো লাহেকৈ বিছনাখনত লগাই ভৰিটো সিধা কৰি দিব আকৌ চপাই আনিব আকৌ ইটো ভৰি তেনেকে লৈ যাব তলৰ ফালে আকৌ চপাই আনিব মানে ভৰিখন এবাৰ মেলি দিব লাগে এবাৰ ভাঁজ কৰি দিব লাগে অল্টাৰনেটলি এনেকে আপুনি 5 পৰা 7 বাৰ কৰিব পাৰে নেক্সট এক্সাৰসাইজটো কোৱা হয় ব্ৰিজিং একে ধৰণে ফুই লৈ ভৰিগিটা ভাঁজ কৰি কঁকালটো অলপমান ওপৰলৈ উঠাই দিব লাগিব সেই পজিশনটোত অলপ দেৰি ৰাখিব আকৌ তললৈ নমাব এনেকে 6 পৰা 7 বাৰ আপোনালোকে কৰিব পাৰে লাহে লাহে ৰিপিটিশনছ বিলাক বঢ়াব আৰম্ভণিতে 5 পৰা 7 বাৰ আৰম্ভ কৰিব আৰু হয়তো আপোনালোকে 3 পৰা 4 সপ্তাহ এক্সাৰসাইজ কৰাৰ পিছত প্ৰতিটো এক্সাৰসাইজ 15 বাৰকে ৰিপিট কৰিব পৰা হৈ যাব নেক্সট এক্সাৰসাইজটো কোৱা হয় ব্ৰিজ প্লাস হিল স্লাইড মানে একে ধৰণে এনেকে কঁকালটো উঠাই এখন ভৰি সিধা কৰি দিব আকৌ চপাই আনিব ইখন ভৰি সিধা কৰি দিব চপাই আনিব কঁকালটো বিছনাত লাগি থাকিব নালাগে বতাহত থাকিব আৰু পেটটো একদম টানি ধৰি ৰাখিব কন্ট্ৰাক্ট কৰি ৰাখিব কেনেকৈ ইয়াৰ বিষয়ে মই আগৰ ভিডিঅ'ত জনাইছো কাইন্ডলি ভিডিঅ' কেইটা চাব নেক্সট এক্সাৰসাইজটো হৈছে এইটো একে ধৰণে ওপৰমুৱাকৈ বিছনাত বা মেটত ফুই ল'ব ভৰিগিটা এনেকে ভাঁজ কৰি ল'ব আৰু তাৰ পিছত এটা এটাকৈ ভৰি এনেকে গাৰ ফালে আনিব আকৌ স্টাৰ্টিং পজিশনত নিব এনেকে আপোনালোকে 5 পৰা 7 বাৰ প্ৰতিটো ভৰি কাৰণে কৰিব পাৰে লাষ্ট এক্সাৰসাইজটো অলপমান টাফ এনেকে হিপ নি 90 পজিশনত প্ৰথম স্টাৰ্টিং কৰিব মানে হিপ জইন্টটো ভাঁজ হৈ থাকিব নি জইন্টটো আঁঠুটো ভাঁজ হৈ থাকিব আৰু তাৰ পিছত এখন ভৰি এনেকে সিধা কৰি দিব ঘূৰাই লৈ আহিব স্টাৰ্টিং পজিশনলে আকৌ ইখন ভৰি সিধা কৰি দিব এনেকে আপোনালোকে আৰম্ভণিতে প্ৰতিখন ভৰিত 5 পৰা 7 বাৰ কৰিব পাৰে লাহে লাহে ৰিপিটিশনছ বঢ়াব এক্সাৰসাইজ দিনত দুবাৰকে কৰিব পাৰে বা এবাৰকেও যদি আপোনালোকে কৰে 3 পৰা 4 সপ্তাহ কন্টিনিউয়াস এক্সাৰসাইজখিনি কৰিলে আপোনালোকে সেম মেথডে যেটো মেথডে আপোনালোকে ডায়াগনোচিছ কৰিছিলে ডায়াষ্টেসিস ৰেক্টাই আছে বুলি আপোনালোকৰ ঘৰত সেই ধৰণে একে মুভমেন্ট কৰি চাব পাৰে যে আপোনালোকৰ ডায়াষ্টেসিস ৰেক্টাইৰ গ্যাপটো কমিছে নে নাই আশা কৰো বুজি পাইছে ভিডিঅ'টো বুজিবলৈ বেছি ইজি হ'ব যদিহে আগৰ ভিডিঅ' গিটা চাইছে অনুগ্ৰহ কৰি এবাৰ চাব আমাৰ বহুত মহিলাই এই ভুলটো কৰে যে গৰ্ভাৱস্থাৰ পিছত পেটটো বাঢ়ি থাকিলে যিকোনো এক্সাৰসাইজ কৰে আৰু তাৰ বাবে নজনাকৈ তেওঁলোকে বেলেগ কমপ্লিকেশনছ মাতি আনে হাৰ্নিয়া জাতীয় কমপ্লিকেশনছ তেওঁৰ হ'ব পাৰে
ধন্যবাদ ভিডিওটি চোৱাৰ বাবে আশা কৰোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে ইউজফুল হৈ আছে এনেকুৱা আৰু বহুত ভিডিঅ' মোৰ চেনেলত আছে প্লেলিষ্টটো চাব আপোনালোকৰ সহায়ও বহুত পাইছো আশা কৰোঁ আগলৈও পাই থাকিম জনাব আপোনালোকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিছে সেই আশাৰে আজিলৈ আহো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব নটিফিকেশন বেলটো হিট কৰি দিব যাতে আহিব লগা ভিডিঅ'ৰ কথা আপোনালোকে গম পায়